নমস্কাৰ বন্ধুসকল, কম বেছি পৰিমাণে সকলো মানুহৰ দেহতে তিল থাকে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম দেহৰ কোনটো অংগত তিল থাকিলে বেছি ভাল, কোনটো অংগত তিল থাকিলে বেয়া। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। কাণৰ মধ্যভাগত তিল থাকিলে সেই মানুহজন যথেষ্ট ভাগ্যৱান হয়। যিকোনো কাম অলপমান কষ্ট কৰিলে তেওঁ অধিক ফল পায়। সু ভৰিৰ তলত তিল থাকিলে জ্ঞানৱান আৰু বুদ্ধিমানৰ পৰিচয়। বুকুৰ মাজত তিল থাকিলে বিদ্যান আৰু কবিৰ সংকেত বুজায়। নাকৰ বাওঁফালে চকুৰ ওচৰত তিল থাকিলে নিধন, অপব্যয়ী আৰু মূৰ্খৰ প্ৰতীক বুজায়। নাকৰ সোঁফালে চকুৰ ওচৰত তিল থাকিলে ধনৱান আৰু দীৰ্ঘায়ু বুজায়। কপালৰ সোঁফালে তিল থাকিলে নিন্দা আৰু অখ্যাতিৰ চিহ্ন বুজায়। কপালৰ বাওঁফালে তিল থাকিলে দুখ আৰু অসৎ চৰিত্ৰৰ চিহ্ন বুজায়। কণ্ঠৰ সোঁফালে তিল থাকিলে ভক্তিমান আৰু বিশ্বাসীৰ প্ৰতীক বুজায়। সোঁ হাতত তিল থাকিলে ধৈৰ্যশীল আৰু সবল দেহৰ প্ৰতীকক বুজায়। পেটৰ ওপৰত তিল থাকিলে স্বাৰ্থপৰ, পেটুক আৰু বিলাসিতাৰ চিহ্ন বুজায়। বাহুৰ ওপৰত তিল থাকিলে ভাগ্যৱান আৰু সুস্থ দেহ বুজায়। কণ্ঠৰ ওপৰত তিল থাকিলে বিবাহত অৰ্থলাভ বুজায়। ওঠৰ ওপৰত বা ওঠৰ ভিতৰত তিল থাকিলে প্ৰেম আৰু বিলাসিতাৰ প্ৰতীকক বুজায়। ডিঙিত তিল থাকিলে দৰিদ্ৰতাৰ প্ৰতীক। যিকোনো চকুৰ তলত তিল থাকিলে অধ্যৱসায়ীৰ চিহ্ন বুজায়। গতিকে আজিলৈ এই ভিডিঅ'টো এইখিনিয়ে। নমস্কাৰ।